Hey guys, welcome to my YouTube channel vlogs. तो आज अष्टमी पूजा और अष्टमी पूजा आज बहुत पूजा मंडप चाबले आमी जाम तो ओलाइছো तो এতিয়া ফার্স্ট আমি বত্তাৰি যাম তাৰ পিছত নেক্সট দেখাই আছো তো চাই লাগিব আৰু ইয়াতে আমি হেয়া কৰি গলো আৰু হেয়া কৰি আমি আইলো খিচিৰি ভোগ খাবলৈ বৰতাৰিৰ দুৰ্গা পূজা আৰু প্ৰসাদ দিয়া মানুহৰ যথেষ্টখিনি ভিৰ আৰু গাইজ আমি বৰতাৰি পূজাৰ পৰা যাবলৈ ওলালো তো গৈ আছো আৰু বেলেগ পূজা চাবলৈ তো দেখাই আছো চাই থাকক আৰু গাইজ এয়া ছয়গাঁও শাৰদীয় দুৰ্গা পূজা আমি এতিয়া গৈ আছো গোবৰ্ধনলৈ ফাৰ্ষ্ট টাইম গোবৰ্ধনৰ পৰা আহো তাৰপিছত চাই লওঁ টাইম যদি মিলে চেষ্টা কৰিম চাবলৈ ভালদৰে আৰু ছয়গাঁৱত বিৰাটেই যাম আৰু গাইজ আমি আহি পালোঁ গোবৰ্ধন শাৰদীয় দুৰ্গা পূজা তো দেখাই আছো ভালদৰে চাই থাকক যথেষ্ট মানুহৰ ভিৰ হৈছে ইয়াতে আৰু এয়া গোবৰ্ধনৰ আঞ্চলিক সৰ্বজনীন শাৰদীয় দুৰ্গা পূজা ইয়াতে মানুহৰ ভিৰ অলপ কমিছে এতিয়া আমি এতিয়া আহি পাইছিলোঁ এতিয়া যথেষ্টখিনি মানুহ আছিল আৰু সেৱা কৰিবলৈ যাই আছোঁ আমি যেনেকৈ সেৱা কৰি এতিয়া আমি ইয়াৰ পৰা যাবলৈ ওলালোঁ তো গৈ আছোঁ চাই থাকক আৰু ইয়াৰ পৰা যাবলৈ ওলালোঁ তো গৈ আছোঁ ছয়গাঁও তো চাই থাকক তো গাইজ পূজা বুলি আৰু কি ল'ম আৰু ঘড়ী এটাকে লৈ ল'লোঁ দিয়ক কেনেকুৱা লাগিছে কৈ দিব আৰু গাইজ এতিয়া আহিছোঁ আমি ছয়গাঁও শাৰদীয় দুৰ্গা পূজাত তো গৈ আছোঁ চাই থাকক চাইছোঁ আমি ছয়গাঁও শাৰদীয় দুৰ্গা পূজা তো দেখাইছোঁ পৰিৱেশ এয়া ছয়গাঁও শাৰদীয় দুৰ্গা পূজাৰ মেইন গেট হয় আমি ভিতৰে যাম এতিয়া সেৱা কৰি ল'লোঁ আৰু এতিয়া প্ৰসাদ খাবলৈ গৈ আছোঁ ঠাণ্ডা প্ৰসাদ আন আৰু এয়া ছয়গাঁও হৰি মন্দিৰ আৰু লগতে এইখিনি ডেকৰেশ্যন কৰিছে সুন্দৰকৈ এইখন ফিল্ডখনত আৰু
ইপিনে খিচাৰি খুৱাইছে আৰু খিচাৰি ভোগ খোৱা মানুহ বহুত যথেষ্টখিনি ইয়াতে। তো গাইজ এয়া আছিল ছয়গাঁৱৰ পৰিৱেশ আৰু ছয়গাঁৱত যথেষ্টখিনি মানুহৰ ভিৰ হৈছে। তো আমি নেক্সট ক'ত গৈ আছোঁ চাই থাকক। আৰু গাইজ লাষ্টত আহি আমি বত্তাৰিকে আহিলোঁ আৰু ইয়াতে অলপ চাওঁ, তেতিয়া ভালদৰে চোৱা নহ'ল, তো চাই থাকক। আৰু শেষত আমি বত্তাৰিকে আহিলোঁ এবাৰ, তো লগ দুজনে মাতিছিলে আৰু অলপমান চালোঁ। তো এতিয়া আমি যাব লৈছোঁ ঘৰত। তো গাইজ দিনত আমি 3খনকৈ পূজা মণ্ডপ চালোঁ আৰু এতিয়া ৰাতি যাবলৈ ওলাইছোঁ কুকুমাৰালৈ। তো তাৰপিছত চাই থাকক, ভিডিঅ'টো কণ্টিনিউ কৰি আছোঁ, ভিডিঅ'টো শেষলৈ ভালদৰে চাই থাকিব। আৰু ৰাতি আহিলোঁ ছয়গাঁৱত, আকৌ এবাৰ আহিলোঁ চাবলৈ। আৰু এনেকৈ ডেন্সৰ প্ৰগ্ৰেম চলি আছে আৰু যথেষ্ট মানুহ দেখা পোৱা গৈছে ছয়গাঁৱত। আৰু দিনত যিখিনি পৰিৱেশ দেখাইছিলোঁ আকৌ সেইখিনিয়ে এইবাৰ ব্যতিক্ৰমী ৰূপত অলপ গধূলি। খালোঁ দিয়ক জিলাপি আৰু ইয়াত হন্দা আছে, দুটাই পূৰা জিলাপি মাৰি দিলোঁ। আৰু আমি ছয়গাঁৱৰ পৰা ইয়াৰ পৰা আমি যাবলৈ ওলালোঁ আৰু পূৰা আইচক্ৰীম জিলাপি খাই লৈ ইয়াৰ পৰা বাই বাই। গাইজ আমি ফাইনেলি ঘৰ আহি পালোঁ আৰু ছয়গাঁৱত নিশাৰ পৰিৱেশ কেনেকুৱা আছিল চাই আহিলোঁ। তো আজি 3টা পূজা মণ্ডপৰ পৰা আমি দেখালোঁ দুৰ্গা পূজা, আৰু অহাকালি ক'ত ক'ত দেখাব পাৰোঁ আপোনালোকক চাই আছোঁ। তো যিমানখিনি পাৰোঁ দেখাই যাম ভালদৰে, তো চাই থাকিব নকৰি ব্লগছটো আজিলৈ বাই বাই।